হাই ফ্ৰেণ্ডছ, মই অমৰে মোৰ ইউটিউব চেনেল এন মিক্সলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন তেতিয়াহ'লে মোৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই অফিচৰ পৰা 3 বজাত ওলালোঁ আৰু ওলাই আহি আছোঁ আৰু মোৰ লগত এতিয়া পাৰ্থ দুজনেই আহিছোঁ আৰু আহি আমাৰ গন্তব্যস্থান পাই গৈছোঁহি। আপোনালোকে দেখিছেই আদি মটৰ মৰিগাঁও। তাত থবানে? বন্ধুজনে বাইকখন আগত থ'ম বুলি কোৱাতে ময়ো লাহে লাহে তেওঁৰ বাইকখনৰ ওচৰলৈ মোৰ বাইকখন আগবঢ়াই নিলোঁ আৰু হেলমেটটো খুলি গ্লাছতে থলোঁ। আহি পাইছোঁহি, ডিলাৰ আহি পাই গৈছোঁহি। ৰ'দ। এই গাড়ীখন দেখিছে, এইখন হৈছে মাৰুতি চুজুকি 800 নিউ মডেলটো আছিলে, কিন্তু এই গাড়ীখন আজি মিছেছৰ দেউতাকে সলাব বুলি লৈ আহিছে। তেওঁ একচুৱেলি মানে এইখন এক্সচেঞ্জ কৰি এখন নতুন গাড়ী ল'ব, সেইকাৰণে আহি এই গাড়ীখন ইয়াতে ৰাখি থৈছে। ড্ৰাইভাৰ এজন লৈ আহিল আৰু লগত আহিছে মোৰ দাদাও, মানে মিছেছৰ দাদাক। আৰু আমি লাহে লাহে এতিয়া আদি মটৰ মৰিগাঁৱৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। ভিতৰলৈ প্ৰৱেশ কৰি কিছু সময়ৰ পিছত দেখা পালোঁ সৌৱা দূৰৈত আমি আজি এক্সচেঞ্জ কৰি নিবলগীয়া গাড়ীখন ডিলাৰৰ টেকনিচিয়ানে ৰেডি কৰি আছে। মোৰ শহুৰ দেউতা আৰু মিছেছৰ দাদা অকণমান আগতীয়াকৈ আহিছিল, তেওঁলোকে টেকনিচিয়ানৰ লগত লাগি আছে আৰু মই প্ৰথম আহি গাড়ীখনৰ কেওটা দিশৰ পৰা গাড়ীখন লক্ষ্য কৰিলোঁ, চালোঁ। নতুন ফিচাৰ্ছ আছে আৰু এইখন ছুইফ্টৰ BS6 ইঞ্জিন। মই ইয়াৰ বেকলাইটটো চালোঁ, বৰ ধুনীয়া। আৰু কোনো সময়ত মই গৈ ভিতৰত বহি ইয়াৰ ফিচাৰ্ছখিনিও জানিবলৈ চেষ্টা কৰিলোঁ। দুটা এয়াৰবেগ আছে, EDB চিষ্টেম, আৰু আপোনাৰ ইয়াৰে যিটো গিয়াৰ চিষ্টেমটো বহুত ছফ্ট হয়। এচিৰ ভেনকেইটাও আপোনাৰ ছাইডত দুটা আছে, মিডিলত দুটা আছে। আৰু এয়া টেকনিচিয়ানে তেওঁ কিবাকিবি ৱেৰিং কৰি আছে, ফগ লাইটৰ ৱেৰিং কৰি আছে। মই তেওঁ বনেটটো খুলি ৱেৰিং কৰি থকাও কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ। মোৰ লগৰ পাৰ্থয়েও গাড়ীখন চাই আছে, ইয়াৰ লগতে আছে হেলমেট হাততে লৈ আছে আৰু গাড়ীখন ঘূৰি ইফালৰ পৰা সিফাললৈ চাই আছে। আমি আহি কিছু সময়ৰ পাছত ইয়াতে থকা চেয়াৰত বহিলোঁ আৰু টেকনিচিয়ানে তেতিয়াও কাম কৰি আছিল। যথেষ্ট সময় লাগিছিল টেকনিচিয়ানে কামটো কৰি লোৱালৈ। মানে তেওঁ আমাৰ যিহেতু 22,000 টকাৰ প্ৰায় এচেছৰিজ অফাৰ আছিল, এই এচেছৰিজবিলাক বিভিন্ন ঠাইত লগা আছিল। এতিয়া দেখিলোঁ ষ্টাৰিং কভাৰটো এজন টেকনিচিয়ানে চিলাই কৰি আছিল আৰু বেক চাইডে গৈ দেখিলোঁ তেওঁলোকৰ এজন টেকনিচিয়ানে যিটো উইণ্ডটো যিটো কাট কৰে, সেই উইণ্ড কাটাৰডাল লগাই আছিল। আৰু এয়া মাজতে আপোনাৰ ড'ৰ অপেনাৰৰ লগত দুটা ডিজাইনাৰ ক্লিপ লগাবলৈ চেষ্টা কৰিছিলে। এইখিনি ঠাইতে লগাব তেওঁ চেষ্টা কৰিছে। সেইটো প্ৰথম এয়া থিনাৰ দি পেলাই জেগাটো আপোনাৰ ভালমতে মচি লৈছিলে আৰু এই যিটো ঠাইত আৰু এটা ষ্টাইল কৰি এইডাল লগাব, এইডাল দেখিছে আপোনালোকে, এইটো ষ্টাইলিছ এইবিলাক লগাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে আৰু এই ঠাইবিলাকত থিনাৰ লগাই এইবিলাক চাফা কৰি লৈছিল। এইখন গাড়ী মানুহ উঠিলে পিছেৰে এটা খেলি গাড়ী ৰেডি হৈছে আৰু যাব পৰা হৈছে আৰু প্ৰায়। অলপ সময় বহাৰ পাছত আমাৰ
গাড়ী ৰেডি হৈ গৈছিল আৰু তেওঁলোকৰ টেকনিচিয়ান এজনে গাড়ীখন লাহে লাহে উলিয়াইছিল। তাৰ পাছতেই আমাৰ গাড়ীখন চেচিছ পেইণ্টৰ বাবে টেকনিচিয়ানে তেওঁলোকৰ বিশেষ ঠাইলৈ লৈ গৈছিল আৰু শহুৰ দেউতা, মই আৰু আমাক গাড়ী লোৱাত সহায় কৰি দিয়া কুশল দাই তিনিজনে আমি য'ত চেচিছ পেইণ্ট কৰি আছিল তালৈ আমি আগবাঢ়িছিলোঁ। চৰি, লগতে আমাৰ দাদাও আছিল, তেওঁ আহি আছিলে, ক'বলৈ ৰৈ গৈছিলে। সৌৱা দূৰৈত আমাৰ গাড়ীখন লিফ্ট কৰি টেকনিচিয়ানে চেচিছ পেইণ্ট আৰম্ভ কৰি দিছে ইতিমধ্যে আৰু আমি আহি ইয়াৰ ওচৰ পাইছিলোঁহি। অলপ কথা পাতিলোঁ আৰু মই আপোনালোকক এই গাড়ীখনৰ তলৰ ছাইডটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাত গাড়ী ধোৱা হয়। চেচিছ পেইণ্ট হোৱাৰ পাছত আমি লাহে লাহে ফ্ৰণ্ট অফিচলৈ আগবাঢ়িলোঁ আৰু কিছু সময় আমি আকৌ বহিবলগীয়া হ'ল আৰু অলপ ডকুমেণ্টেশ্যনৰ কাম বাকী আছিল। এইখিনি কৰাৰ পাছতে আমাৰ গাড়ী প্ৰায় 99% ৰেডি হৈ গৈছিল আৰু আমি গাড়ী ঘৰলৈ নিবলৈ এয়া সাজু হৈছোঁ। এই সময়তে ডিলাৰৰ ৰিপ্ৰেজেণ্টেটিভে শহুৰ দেউতা আৰু দাদাক মাতি নিলে। তেওঁলোকে ক'লে যে তেওঁলোকৰ এটা ফটোশ্বুট ছেশ্যন আছে, তো সেইবাবে মোৰ শহুৰ দেউতা আৰু দাদা আগবাঢ়ি গ'ল ফটোশ্বুট ছেশ্যনটোৰ বাবে। আৰু এয়া কাষতে ৰৈ থকা ক'লা কাপোৰ পিন্ধি থকাজন, ক'লা স্পৰ্টিং পিন্ধি থকাজন আমাৰ ড্ৰাইভাৰ দা হয়। ড্ৰাইভাৰ বুলি ক'ব নোৱাৰি, একদম ঘৰৰে ওচৰৰ আৰু। এয়া মোৰ শহুৰ দেউতা আৰু দাদা। এয়া চেলছ মেনেজাৰে মোৰ শহুৰ দেউতাক এখন গামোচাৰে সন্মান জনাইছে আৰু এইটো চাবিটো আগবঢ়াই দিছে আৰু গাড়ীখন যাতে তেওঁলোকে লৈ আহিব পাৰে। ফাইনেলি গাড়ী ৰেডি হৈ গ'ল আৰু এয়া গাড়ী আমাৰ ঘৰমুখীয়া কৰি দিলে তেওঁলোকৰ টেকনিচিয়ানে। আহি গাড়ীখন বাহিৰতে থৈ দিছে আৰু সময়ো বহুত দেৰি হৈ গৈছে, বহুত সময় লাগিল ডিলাৰতে। আমাক পেট্ৰল ডিপুত 5 লিটাৰ পেট্ৰল ভৰাব পৰা এটা কুপন দিছিল আৰু সেইটো লৈ আমি ডিপুত অলপ সময় ৰ'বলগীয়া হ'ল। তাৰপাছতে মই তেওঁলোকক বিদায় দি অকণমান আগতীয়াকৈ গুচি আহিলোঁ। গাড়ী সেয়া আঁতৰত আৰু মই আহি মৰিগাঁৱৰ ৰোহিত বেকাৰীত ৰৈ কিছু মিঠাই, কেক আদি ল'লোঁ আৰু আহি ফাইনেলি ঘৰ পাই গ'লোহি। ঘৰ পোৱালে আপোনালোকৰ লাইটৰ বৰ এটা সুব্যৱস্থা নাই, গাড়ী ঘৰ পাই গ'লেহি। এয়া চাওক, আৰু এয়া মিঠাই ডাইনিঙতে আহি থলোঁহি আৰু মাহঁতে এয়া প্ৰসাদৰো ব্যৱস্থা কৰিছিল, এয়া ডাইনিঙতে আছে। ফ্ৰেণ্ডছ, যদিহে এই ব্লগ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'ব, যাতে আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকৰ ইনবক্সত পায়।